অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি বাহঁতলৰ লগত টেঙা দেখা পালোঁ আমাৰ বাহঁতৰ। তাৰপিছত মামাৰ চাইকেলখন লৈ আহি গ'লোঁ মামাৰ চাইকেল চাওক গাইছ, মামাৰ চাইকেলখনতো দেখা পোৱাই নাই আৰু ই মোৰ লগত আহিছে। তাৰপিছত এতিয়া আমি বাহঁতলৈ সোমাই গৈ আছোঁ। ষ্টাৰ্ট নাই গাইছ, চাইকেলখনে ঘুমাই আছে। मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। বেৰ এতিয়া আমি হেৰি কৰিম, লগত টেঙা খোৱা বস্তুবিলাক আনিছোঁ, যোগাৰবিলাক কলপাত আৰু টেঙাৰ ইটা, এয়া নিমখ আনিছোঁ, ইয়াত ধনিয়া আনিছোঁ, চাই লওক গাইছ। এতিয়া আমি লগত টেঙা কাটি আছোঁ গাইছ। লগত টেঙা এটা কাটা হৈ গ'ল আৰু এইটো কাটি আছোঁ এতিয়া। এতিয়া আমি খাদ দিম, ধনিয়া দিছোঁ, জলকীয়া, নিমখ। এতিয়া আমি লগত টেঙা সানি আছোঁ, জলকীয়া হাতত পুৰাই কাৰণে হেৰি দি সানিব লগা হৈছে, কটাৰী দি। খালি এতিয়া আৰু অলপ আছে, 1 কেজি থচি গাই থাকবা। গাইছ আজি ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ। ছাবস্ক্ৰাইবাৰ 1K সোনকালতে হওক। আজিৰ কাৰণে বাই বাই গাইছ।